নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক আটাইবোৰ ভালে আছে। শিৰোদাৰ কবিতা আমি আটাই ভাল পাওঁ, নহয় জানো? প্ৰেম আৰু ৰ'দালিৰ কবি হীৰেণ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এটা কবিতা মই পাঠ কৰিব লৈছোঁ, মোৰ আৰু পৃথিৱীৰ। কাৰ কাৰণে কবিতা? সূৰ্যৰ শুদ্ধতা, সমুখৰ বাট জলক তপক, বাওঁ হাতৰ টিপত মৰে কুশীলব, জননীৰ বুকুত কাল যমুনা। কাৰ কাৰণে কবিতা? সূৰ্যৰ তেজস্বিতা, শ্বহীদৰ সাৰ, শিয়াল কুকুৰৰ ভোজ, স্বাধীনতাত বিপন্ন মুখ। কাৰ কাৰণে কবিতা? তাপস কবিৰ তেজৰ শলিতা। মই এক বিপুলায়তনৰ নাটকৰ গম্ভংকৰ গভীৰ নাটকীয় মুহূৰ্তত মোৰ অসহায় চকুৰ আগত বিশাল শব্দকল্পদ্ৰু, উদগ্ৰ জীৱন শক্তিত স্ফীত আশা প্ৰকাশাত, উৎসৱান্ত ধুমুহাৰ কোলাহল, মুক্ত উৰ্দ্ধত আৰু সুস্পষ্ট বিবেকী ব্ৰজৰ নিৰিঘোষ। মোৰ অনুভূতিৰ বিপদজনক দুৱাৰ দুফাল কৰি খোলা, যকৃতৰ সুখ শ্ৰুত সুস্থতাই জানো সকলো। তোমাৰ লগত মোৰ বিস্তৰ মতভেদ, বৰং যদিও দুষ্প্ৰাপ্য, তেজৰ স্বাভাৱিক ৰং মোৰ প্ৰিয়। মই এনেধৰণৰ সৰ্বাত্মক সংকটৰ মুখামুখি, যাৰ এফালে নিৰ্ভোগ বাস্তৱ, আনফালে অসম্ভৱ ভৱিষ্যত। নিমিষতে ভাঙি পৰে মোৰ বুকুৰ ভিতৰৰ ঘৰ দুৱাৰ, তোমাক বুকুত থৈ কৰা মোৰ আশ্চৰ্য নিৰ্মাণ, ভয়ংকৰ ভাঙনৰ মুখত স্থিত দীৰ্ঘ পৰিশ্ৰমে গঢ়া সুশোভিত উদ্যান। পাৰ হৈ আহোঁ পিছল শিলৰ সাঁকো, ভৱিষ্যতৰ গন্ধৰ্বহ সপ্ৰতিভ বৰ্তমান, শাৰে শাৰে বুকুৰ ভিতৰে ভিতৰে ভাঙে ঘৰ দুৱাৰ। কলিজাত কতকাল পৰি থকা স্মৃতিময় গোলাপলতাৰ তিমিৰ পুথিত শিপা ছিন্ন বিচ্ছিন্ন, শ্বাসৰুদ্ধি অভ্যন্তৰত পিপাসাৰ মুমূৰ্ষ প্ৰাৰ্থনা। মোৰ প্ৰকৃতি, মোৰ প্ৰিয়া, তুলি লোৱা মোৰ অপাপ হৃদয়ৰ ভগ্নস্তূপৰ পৰা। তেজৰ অনুগত মোৰ এই অভীষ্ট শব্দবোৰৰ নিসংগতা, লগলীয়াৰ চকুত ধূলি বাকি দিবালি ঘৰ সাজি একান্ত মনে উমলি থকা ল'ৰাটোৰ দৰে এক অদ্ভুত আনন্দবোধত মুগ্ধ। তৰ শৰীৰে শৰীৰে বিয়পি আছে মোৰ আইৰ চাদৰৰ মূলাত আচলত লাগি থকা কিংবদন্তীৰ কৰোণতা। এনেকৈয়ে আছোঁ, দুখ মোৰ কোলাৰ কেঁচুৱা, বাৰে বাৰে দুহাতেৰে দাঙি ল'ব লাগে, জিভাত দুখৰ ঘৰৰ লোণ, উকালিত ওলাই আহে ভাতৰ নিখনি, খং মোৰ সহজতে নুঠে। দায়িত্বশীল পিতাৰ দৰে মই জানো খং কেনেকৈ সামৰি থ'ব লাগে। ক্ষমাই বা কাক বোলে, প্ৰচুৰ দায়িত্ব মোৰ, দুখবোৰ তুলি তালি মানুহ কৰাৰ গধুৰ দায়িত্ব। একান্ততাত জুৰুলি জুপুৰি নৰিয়া দেহা, কিবা এটা ক'ব খুজিলেই আলজিভাৰ পৰা ছিটিকি আহে অজানিত তেজ মুখৰ ভিতৰে বাহিৰে। মোৰ অস্ত্ৰৰ হানিত মুখত সুগন্ধ সময়ৰ সেতুময়তা, মোৰ স্নায়ুৰ বিচিত্ৰ বীণাৰ সহস্ৰ তাঁৰ কৃতজ্ঞতাবোধত গধুৰ, বুকুৰ ভিতৰত অজৰমৰ পৃথিৱী, যাৰ কাষত বহিলে উজ্জ্বল হৈ উঠে মোৰ নৰিয়া দেহ। ভ্ৰমণ বিলাসী মনৰ শেষ হয় সকলো আয়োজন, ভৰি চুই গুচি যায় আবেলিৰ ৰ'দ। মই মাথো বহি থাকোঁ লিৰিকি বিদাৰি
গুৰুভাৰ শিকলি। আঙুলি কামুৰি পালো খোলা তেজ, চেঁচা বিদ্ৰোহ, চূড়ান্ত কিবা কৰাৰ মোৰ খুব লোভ। অথচ মোৰ সেই স্পৰ্ধা নাই অথবা বিৰল প্ৰজ্ঞতা। কমৰেড, বুকুখন বিষাইছে। বন্দুকটো দি বুকুতে থাকক, আঁতৰাই নিনিবা। লাগিলে তৰ্জনী আঙুলিটো মোৰ ট্ৰিগাৰতে থোৱা। বন্দুকৰ নলেৰে জ্বলক অবিৰম বিজুলী। ৰাতিটো পাৰ হৈ গ'লে আমাৰ আৰু ভয় কি? নলে গ'লে লগালগি পামগৈ ফৰকাল বেলতলাৰ পথাৰ।